হয়, এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক বাতৰি হৈছে। আমি আমাৰ এই দুজন কৰ্মচাৰী পুনৰ আকৌ আমি গড়ৰ খৰ্গ মানে তেওঁলোকে অফিচত জমা নিদি নিজৰ পজিশ্যনত ৰাখিছিলে, ইলিগেল পজিশ্যন। তো সেই সংক্ৰান্তত আমি দুজন কৰ্মচাৰী, আমাৰ এজন হ'ল স্থায়ী কৰ্মচাৰী, তেখেত সোনিয়া ওৰাং, তেওঁ ফৰেষ্ট গাৰ্ড, আৰু এজন আছে দীপেন কুমাৰ নাথ, তেওঁ হোম গাৰ্ড। দুইজনে ইয়াতে বহুত বছৰ ধৰি কাম কৰি আছে। দীপেন নাথ কমচে 10 বছৰমান ইয়াতে তেওঁ হোম গাৰ্ড হিচাপে কাম কৰি আছে, আৰু সানিয়া ওৰাং অলমষ্ট ৰিটায়াৰিং এজত আছে। ত' তেওঁ সানিয়া ওৰাঙৰ পজিশ্যনত আমি এটুকুৰা ব্ৰকেন পিচ অফ হৰ্ণ মানে উদ্ধাৰ কৰা হ'ল, আৰু সেই সূত্ৰে আমি এতিয়া ইলিগেল পজিশ্যনত এটা কেছ লোৱা হৈছে, আৰু দুইজনক আমি এতিয়া সোধা পোছা কৰি থকা হৈছে আৰু তদন্ত আগবাঢ়ি থকা হৈছে। এইটো এনেকুৱা ধৰণৰ ইলিগেল বিজনেছৰ আমাৰ প্ৰায় আমি যোৱা বছৰৰ পৰা প্ৰায় 10জন ষ্টাফৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা লৈছোঁ। এইটো সৰি পৰা হয়, ব্ৰকেন পিচ। আৰু তেওঁলোকে একচুৱেলি আমি এতিয়া যিটো তদন্ত কৰিছোঁ, তেওঁলোকে যিটো কেম্পত আছে, বৈচামাৰী কেম্প আণ্ডাৰ বাগৰি ৰেঞ্জ, তাতে আমি যোৱা বছৰতো তেওঁলোকে 4টা পূৰ্ণ হৰ্ণ আমাক জমা দিছে, মৃত গড়ৰ হৰ্ণ। তাৰ ভিতৰতে এটা ব্ৰকেন পিচ তেওঁলোকে মানে জমা নিদিয়াকৈ ৰাখিছিলে, সেইটো এতিয়া তদন্ত পোহৰলৈ আহিছে, আৰু অধিক তথ্যৰ কাৰণে আমি তেওঁলোকক সোধা পোছা কৰি আছোঁ। তদন্ত শেষ হ'লে ক'ব পৰা হ'ব, তদন্ত চলাই আছোঁ এতিয়া। সোনিয়া ওৰাং তেওঁ আমাৰ পাৰ্মানেণ্ট ষ্টাফ, তেওঁ ফৰেষ্ট গাৰ্ড, আৰু তেওঁ ইয়াতে কেজুৱেল হিচাপে সোমাইছে। ইয়াতে তেওঁ ঘাচি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে, আৰু এতিয়া তেওঁ ৰিচেণ্টলি ফৰেষ্ট গাৰ্ড হিচাপে প্ৰমোশ্যন হৈছিলে। আৰু অন্যহাতে দীপেন নাথ, তেওঁ হোম গাৰ্ড হিচাপে আছিলে। তেওঁ 2011 চনমানৰ পৰা ইয়াতে আছিলে, মাজতে ওলাই গৈছিলে, আকৌ আহিলে। চ' তেওঁলোকে আমাৰ অভিজ্ঞ ষ্টাফ, দুইজনে কাজিৰঙা মানে তেওঁলোকৰ ভাল অভিজ্ঞতা থকা ষ্টাফ হয়। সোনিয়া ওৰাঙৰ ঘৰ ইয়াতে কাজিৰঙাতে বাগৰিতে তেওঁৰ ঘৰ, আৰু বাকী দীপেন নাথৰ ঘৰ তেওঁ নগাঁও জাজুৰি ফালে ঘৰ আছে। সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত ক্ৰয় কৰিবলৈ আহক বোকাখাত জেডিচি মহাবিদ্যালয় সমীপৰ গোস্বামী ট্ৰেডাৰ্ছলৈ। গোস্বামী ট্ৰেডাৰ্ছ, যোগাযোগ কৰক 9678295217 আৰু 7099603199 নম্বৰত। View Resort, Kaziranga. For assistance and bookings, talk to 88